মোৰ ঘৰ দুলীয়াজানত। আহিলে ক'ব। দুলীয়াজান ঠিক আছে থেংক ইউ দেই চাই আছিলো হঠাৎ পাই গ'ল থেংক ইউ জইন কৰাৰ কাৰণে দেই। থেংক আৰু ইউ হাতখন ভালকে ৰাখিব, ভাল হৈ যাব আৰু জল্দিকে আৰু ঢেৰ ব্লগ বনাওক। আছে বাৰু আহি যাব কল ঠিক হৈ আছে কল একদম। বাই বাই গেট ৱেল চুন হা। আৰু থেংক বহুত ভিডিঅ'জ বনাই থাকিব। মই আকৌ কৈছো দেই বিগ ফেন বুলি। থেংক ইউ ময়ো তোমাৰ ফেন তোমাৰ এক্টিঙৰ অ গড টোপনি নাহে মোৰ আজি। নাই ৰাবানীৰ লগত ধুনীয়া এক্টিং চাইছোতো। আৰু এই গানটো যে এই কি নাম তাইৰ এই নতুনকে যে ওলাইছিলে যে গান ওলাইছে নতুনকে উম এই সুৰভিৰ লগত মোৰ যে নাই সুৰভিৰ লগত অ যে বিকি গাইছিলে বিকি 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 বিকিৰ লগত হয় সেই গানটো চাইছো। হয় চাইছে ভাল লাগিছে নে? একদম থেংক ইউ so much। থেংক ইউ ঠিক আছে বাৰু ভাত চাত খোৱা। আপুনিও খওক দে আৰু হাতখন ভালকে ৰাখক জল্দি ঠিক ভাল হৈ আছে যাব। ভিডিঅ'জ বনাব ধুনীয়াকে। মই প্ৰে কৰিছো দিয়ক। চবেই কৰিছে আপোনালে। ঠিক আছে থেংক ইউ বাই বাই থেংক ইউ বাই গুড নাইট। গুড নাইট অ গড অ ডিম্পু দা গুচি গ'লগৈ ন পতকে। এতিয়া আপোনালোকে তেখেতক কব পাৰিব বাৰু। হেল্ল' এভৰিৱান। অ গড ডিম্পু দাই আজি মোৰ লাইভত 4 চান্দ লগাই দিলে একেবাৰে। তেখেতৰ হাতখন অলপ দুখ পাই আছে গতিকে যাব লগা হ'ল। মধুস্মিতা দেখোন এই আজি মানে হিত দেখোন মোৰ লাইফটো। থেংক ইউ দেই মোৰ মহা আপোনাৰ খুব ডাঙৰ ফেন। ময়ো হয় দেই ময়ো হয় চবচে ডাঙৰ মই। মোৰ ক'ত মা মহা দেউতা চবেই ভিডিঅ' চাই ইউটিউবত।